মৰিয়নি নাকচাৰী ৰাজপথত বীৰ লাচিতৰ সেনা অসমৰ তৰফৰ পৰা দাহ কৰিলে পতঞ্জলিৰ পুত্ৰলিকা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষাৰ প্ৰতি পতঞ্জলিৰ যুগ নিৰীক্ষক সতীনাথ বাৰালে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে নক্সাৰী ৰাজপথত গৰজি উঠিল বীৰ লাচিত সেনা অসমৰ আৰু নক্সাৰী চাৰিআলি ৰাইজে দাহ কৰিলে পতঞ্জলিৰ পুত্ৰলিকা। গুৰুজনাক কৰা অপমান কোনো কাৰণত সহ্য নকৰে অসমীয়াই। প্ৰতিবাদকাৰীয়ে কয় যে এনেকুৱা যোগগুৰু অসমৰ কাৰণে কলংক আৰু এনেকুৱা যোগগুৰু অসমৰ পৰা অতি সোনকালে খেদি পঠিয়াব লাগে বুলি হুংকাৰ দিয়ে। অসমৰ জাতি স্বাভিমানৰ প্ৰতীক নামঘোষা কীৰ্তনত কোনো ভাল কথা নাই। অসমৰ নামঘৰত চাকি মিঠাতেলৰ চাকি মূৰ্খ জ্বলাই এনে তুলুঙা মন্তব্য কৰি অসমৰ জাতি স্বাভিমানৰ প্ৰতি যি আঘাত আনিছে তাক আমি বীৰ লাচিত সেনা অসম নগৰ আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ প্ৰতি চুকুৱে কোণে য'তে পতঞ্জলি দোকান আছে আমি এই ঠাইৰ পৰা আহ্বান জনাইছোঁ সকলো ৰাইজে যাতে পতঞ্জলি যি ব্যৱসায় সেই ব্যৱসায় যেতিয়ালৈকে তেওঁলোকে অসমীয়া ৰাইজৰ ওচৰত ক্ষমা নোখোজে সেই পৰ্যন্ত বন্ধ ৰাখি অসমীয়া ৰাইজৰ এই যি আহ্বান সেই আহ্বান তেওঁলোকে স্বীকাৰ কৰে। আৰু আমি ৰামদেৱ আৰু সতীনাথ বৰালৰ যেতিয়ালৈকে অসমীয়া ৰাইজৰ ওচৰত ক্ষমা নোখোজে আৰু তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক দোষী সাব্যস্ত কৰি আইন প্ৰক্ৰিয়ালৈ লৈ নাযায় তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। ৰামদেৱে ইতিমধ্যে স্পষ্টীকৰণ দিছে, এই ক্ষেত্ৰত কি ক'ব? স্পষ্টীকৰণ দিছে হয়, কিন্তু স্পষ্টীকৰণ দিছে কিন্তু সতীনাথ বৰালে অসমীয়া ৰাইজৰ ওচৰত স্বীকাৰ কৰক যে আগন্তুক পৰ্যায়ত আমি অসমীয়া জাতি স্বাভিমানৰ প্ৰতি। মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়াৰ ৰিপৰ্ট NE 365 লাইভ।